অ্যাসেম্বলিত রিপোর্ট দাখিল কৰিলে গ্ৰুপ অফ মিনিষ্টাৰ মানে কি যোৱাকালি এটা ৰিপোৰ্ট দাখিল কৰিছে এছটিৰ ক্ষেত্ৰত ৰিপোৰ্ট দাখিল কৰিছে এইটোৱে কৈছোঁ না মই সেইটোৱেতো কৈছে এইটোতো মই কৈ আছোঁ গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লেখ কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকে জানে আপচু আৰু ইউ পি পি এলে সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট মই কি জানো মই কি ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানে মই কিয় ক'ম নিজে নিজে এইবিলাক চব আউট হৈ যাব কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচি নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই মোক হয়তো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু ইউ পি পি এলৰ লগতহে মোক কি কৰিব বিচাৰে যে ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পি এল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পি এল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলে কি নাটক কৰিব বিচাৰিছে ৰাইজক ইমান কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব BTC শেষ কৰিব বিচাৰিছে কেনেকৈ পাৰিব BTC সাংগঠনিক মৰ্যাদা পোৱা এই BTC আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেটো আমি নতুন চৰকাৰ বনাইছে BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত BTC ইউনিটিৰ স্বাৰ্থত BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ কেটাৰিঙত আমি যেটো বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যেটো মাছ কেটাৰিং প্ৰগ্ৰাম হৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই কেটাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেটো আমি একেলগে আছে সরকার বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন নিয়ম পাব সেইটো দেখে नोंथांमोना भिडिअखौ नायना बुजिजोबखाबाय जानांगौ हाग्रामा सारा मैयानि थांनाय जाथाय जाना थांनायखौ मा खिथा बुंखो आरोना थेंक इउ